फरायसा दैदेनगिरिनि न'आव अर सावनानै होदों। गसाइगावनि खासियाबारियाव हराव बिसायख'थिखौ लानानै दावहा, जेराव अर सावना होबाय गंसे न'आव। दिनै सोरांसि समाव न'आव अर खामनाय जाथाय जायो। बिसायख'थिखौ लानानै बेरेखा दुथाङा अर सावना होयो। खासियाबारि गामिनि थागिबि एबा आसानि क'क्राझार जिल्लानि आफादगिरि पाउल टुडुनि न'आव अर सावनानै होयो। अर खामना सेवहांगार जाबाय टुडुनि न'आ। खुनुरुखुम जिउ रैखा मोनो फरायसा दैदेनगिरिनि नखरा। न'जों लोगोसे न'नि अमा बोरमा अराव खामना सेवहांगार जायो। राति अनुमान 12 बजात মই ঘৰত নথকাৰ সময়ত কি আছিল ঘৰত নাছিল ঘৰত নাছিলো ঘৰত নথকাৰ সময়ত যেহেতু আমি আমাৰ আছাৰ ল'ৰাৰ লগত আৰু বাকী দল সংগঠনৰ ল'ৰাৰ লগত যেহেতু এইখিনি সময়ত আমি সবেই গম পাই আছো ইলেকশ্যনৰ এটা বতৰ তো আমি গোসাইগাঁৱত মানে বহি আলোচনাবোৰ কৰি আছিলো কি কৰা যায় কিনে ৰাতি ঠিক তেনেকা সময়ত ঘৰৰ পৰা এটা ফোন গ'ল যে আমালোকৰ ঘৰটো কোনোবাই জ্বলাই দিছে। তেতিয়া কাৰেণ্ট নাছিল নেকি? তেতিয়া মই জনা মতে কাৰেণ্ট নাছিল সেইখিনি সময়ত ঘৰ জ্বলি যোৱাৰ সময়ত কাৰণ মই সিহঁতক যেতিয়া মোক ফোন কৰিছোঁ তেতিয়া কৈছোঁ মই পানীটো দে নুমাই দে এনেকৈ কৈছিলোঁ তেতিয়া কৈছে যে কাৰেণ্টটো নাই তো এইখিনিতে আমি খবৰ পাই আছোঁ সেইখিনি সময়ত কাৰেণ্টটো নাছিল তো যেতিয়া আমি খবৰ পালোঁ ততাতৈয়াকৈ কৈ আমি তাৰ পৰা দৌৰ দিলোঁ লগে লগে মই পুলিচ প্ৰশাসনক জনাই দিলোঁ যে এনেকৈ আমাৰ ঘৰটো জ্বলাই দিছে আৰু চাব কাটাৰ আইচিকো মই জনাই দিছোঁ যে আমাৰ ঘৰটো জ্বলি দিছে মই কচিয়াবাৰীত আছে গোসাইগাঁৱত আছোঁ আপুনি আগুৱাই যাওক এনেকৈ ক'লোঁ তো লগে লগে আমি আহিলোঁ ঘৰত আহি চাই আছোঁ যে আমাৰ ঘৰটো টোটেলি জ্বলি গৈছে তো ঘৰৰ মানুহৰ পৰা খবৰ লৈ কিবা ছাছপেক্ট আছিল কোনোবা সন্দেহ আছিল বা কিবা কিবি তো সিহঁতে কৈ আছে যে আমিতো টোপনিত আছিলোঁ একো গম নাপালোঁ কোনে কোন ফালৰ পৰা আহি কি কৰি দিলে যেতিয়া ছাগলী আৰু কুকুৰা মুৰ্গীটো কান্দি আছে তেতিয়া ঘৰৰ পৰা ওলাই দেখি আছে ঘৰটো জ্বলি আছে তেতিয়া নুমাওঁতে মানে ঘৰটো টোটেলি জ্বলি গৈছে। ঘৰত কোন কোন আছিল? ঘৰত মোৰ মিছেছ আছে আৰু মোৰ পোৱালি আছিল লগতে মোৰ মা দেউতা আৰু ভণ্টি। কি কি জ্বলি গ'ল? ইয়াত জ্বলি গৈছে আমাৰ দুটা ভঁৰালত ভৰ্তি ধান আছিল আৰু লগতে চেয়াৰ টেবুলবোৰ আছিল লগতে চাউল 25-30 কেজিমান আছিল লগতে 3টা চাইকেল আছিল আৰু লগতে ছাগল 4টা আছিল আৰু মুৰ্গী 20-25টা আছিল আৰু আমাৰ যেহেতু আদিবাসী পৰম্পৰা এটা এই আমাৰ কাঁচা থাৰি বুলি কয় কাঁহৰ থাল এইটো আমি ঝাৰখণ্ডৰ পৰা কিনি আনিছিলোঁ এইটো বহুত দাম আছে এই থালো আছিল আৰু যিমান আমাৰ খোৱা লোৱা সা সামগ্ৰী যিমান আছিল এইটো পাকঘৰতে থাকিছে এই সব কেইটা জ্বলি চাৰখাৰ। আপোনাৰ এতিয়া কি সন্দেহ কি?